বলৰাম আৰু কৃষ্ণ আৰু এইফালে ৰথমব মোৰ দাদা নাৰদ মুনি আহিব লাগিব আমি নাই নেকি সাৱধান হবা কৃষ্ণ দা আমাৰ চলি আছে আখৰা আৰু হাতত স্ক্ৰিপ্ট লৈ সকলো বহি আছো আৰু কাইলৈ হ'ব আখৰা তাৰপাছত পৰহিলৈ আছে আমাৰ আখৰা তাৰপাছত 27 তাৰিখে আছে ভাওনা একেবাৰে ভাওনা পালেহি আপোনালোকক দেখাম বুলি ভাবি আছিলো কিন্তু দেখাবলৈ সময় সুবিধা পোৱা নাছিলো অলপ ভিডিঅ' কৰিছে এনেকৈ এয়া সকলো বহি আছো এনেকৈ নালাগে কৰিব তুমি ভিডিঅ' পালেহি আমাৰ নালাগে কৰিব তুমি মৰতৰ মানৱক তুমি ৰাখিছা ভুলাই না প্ৰাণাধিক শ্ৰেণীৰাজ যথাৰ্থ তুমি পৃথিৱীৰ পাৰিজাত এয়া আমাৰ চলি আছে আখৰা আৰু হাতত স্ক্ৰিপ্ট লৈ সকলো বহি আছো আৰু কাইলৈ হ'ব আখৰা তাৰপাছত পৰহিলৈ আছে আমাৰ আখৰা তাৰপাছত 27 তাৰিখে আছে ভাওনা একেবাৰে ভাওনা পালেহি আপোনালোকক দেখাম বুলি ভাবি আছিলো কিন্তু দেখাবলৈ সময় সুবিধা পোৱা নাছিলো অলপ ভিডিঅ' কৰিছে এনেকৈ এয়া সকলো বহি আছো এনেকৈ আমাৰ কৃষ্ণ কিবা এটা কৈ দিয়া কেই তাৰিখে সেইটো কৈ দিয়া 27 তাৰিখ এয়া কৃষ্ণ আৰু ৰুক্মিণী এয়া আমি মানে ৰুক্মিণী হৰণ ভাওনা আমি পাতিছো সকলোৱে আৰু 27 তাৰিখে আছে চাবলৈ আহিব সকলো দেই নিমন্ত্ৰণ কৰিছো সকলোকে আমাৰ ফালৰ পৰা আজি আমাৰ শেষ আখৰা বুলি ক'ব লাগিব কাইলৈ হ'ব তাৰপাছত বৰ আখৰা আজি আমাৰ এতিয়া আখৰা সমাপ্ত হৈছে আৰু এতিয়া অলপ আয়োজন কৰিছে খোৱা বোৱাৰ এতিয়া সকলোৱে খাবলৈ লৈছে আৰু সেয়া মোৰ দাদা হৈছে দেই ৰূপমবী আৰু মোৰ পিতা সকলো মানে লগ হৈ দিছো ভাওনা চাবলৈ আহিব দেই সকলো মহিলা ভাওনা সকলো মহিলাই আছে ইয়াত এইফালে খাই বৈ আজৰি এইফালে বেদনিধি গুৰু বাপ নমস্কাৰ এইফালে এজন ভকত এইফালে এগৰাকী দন্ত বক্ৰ এইফালে খোৱাটো অলপ দেখাইছিলো কিবা কৈছিলে নি মোক আপুনি মই মেছেজ কৰি দিম আজি আমাৰ আখৰাৰ শেষ দিন কেনেকুৱা লাগিছে কোৱাচোন তোমাৰ অনুভৱটো কোৱা দুখ লাগিছে বেয়া লাগিছে ন আজি শেষ আখৰা কেনেকুৱা লাগিছে বেয়াও লাগিছে কাইলৈ কাৰণে ভয়ো লাগিছে দুইটা মানে মিক্স ফিলিং এটা হৈ আছে সদায় আজি 2 মাহ হ'ল 2 মাহ একদম শেষৰ চিন চলি আছে এতিয়া 2 মাহ ধৰি আমি এখন চোতালতে
আখৰা কৰি আছিলোঁ আৰু আজি শেষৰ দিন লগতে এটা পৰিয়ালৰ লগতে সকলোৱে মিলি জুলি ইমান ধুনীয়াকৈ আমি সদায় আখৰা কৰোঁ, এটা সময়ত উপস্থিত হওঁ, মানে এটা আমাৰ হেৰি হৈ গৈছে, অভ্যাস হৈ গৈছিলে সকলোকে লগ পোৱা, আমাৰ নিজৰ চিনখিনি কৰা, আৰু আজি আহি শেষ পৰ্যায়ত উপনীত হৈছোহি। কাইলৈ আছে আমাৰ ভাওনা, কাইলৈৰ কাৰণে মনত এটা ভয়ো আছে কিন্তু দুখো আছে। আজি দিনটো শেষ হৈ গৈছে, আজি আখৰা আমাৰ শেষ হৈছে, কিন্তু তথাপিও আমি সকলোৱে চেষ্টা কৰিম, কষ্ট কৰিম, কাইলৈ যাতে আমাৰ ভাওনাখন ভাল হয়, সেয়াই আশীৰ্বাদ কৰিব সকলোৱে। আৰু এয়া আমাৰ এতিয়া লাষ্ট চিন চলি আছে। আজি শেষৰ দিন কেনেকুৱা লাগিছে আমাৰ পৰিচালক? ভাল লাগিছে, ভাল লাগিছে, ভাল লাগিছে, বেয়া লগা নাই নি? সদায় যে শিকাইছিলে এনেকে সকলোকে শুভেচ্ছা জনাইছো, ভাওনাখন ভাল কৰক আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো, ভাওনাখন ভাল হওক, ঈশ্বৰে সকলোকে সন্মতি দিয়ক। এজন আমাৰ আছে পৰিচালক, তেওঁ ব্যস্ত হৈ আছে এইফালে সকলো, আৰু এয়া আমাৰ ককা আইতা আমাৰ ভাওনা চাবলৈ উপস্থিত হলহি, আহি চাই আছে। কেনেকুৱা লাগিছে আজিৰ শেষৰ দিন, শেষৰ আখৰা? দুইটা আজিৰ পৰা শেষ আৰু আখৰাও শেষ, গালিও শেষ, চব শেষ। আজি কাইলৈ আছে এটা পৰীক্ষা, এয়া উৎসৱ। এইজনেই মোৰ বন্ধু সেজুৰা শিশুপাল, এওঁ ৰূপৱান, গুণৱান, বলৱান, ভাৰত মূলৱান, সৰ্বহস্ত বিশাৰদ, এওঁকেই বৰমাল্য কৰ সম্প্ৰদান ৰুক্মিণী। দাদা, কৃষ্ণ মোৰ আৰাধ্য দেৱতা, কোৱা কোনফালে দ্বাৰকাৰ যদুপতি আছে, শুভাবৰ্ধন ৰুক্মিণী কিবা এটা বাজিব কৃষ্ণ নিন্দা মোৰ ৰুক্মিণী বলিব লাগিছে।
ৰুক্মিণী টেনশ্যনত বহি আছে, খুব বেছি টেনশ্যন, ডাইলগ পাহৰি যাম বুলি সেয়া টেনশ্যনত বহি আছে। আৰু সখী দেখাই দিয়াচোন পত্ৰখন। আজি সখীয়ে মোলে পত্ৰ এখন বনাই আনিছে, যিখন পত্ৰত মই কৃষ্ণ আৰু আজিৰ কাৰণে মোৰ কলম হৈছে এইটো, যোগাৰ কৰি আনিছে বেলেগ কলম। সখীয়ে নিজ হাতে বনাই দিছে এখন পত্ৰ লিখিবলৈ, আমাৰ নিজেই বনাইছে। এতিয়াও সেয়াই হৈছে আমাৰ আজি বৰ আখৰা, যিহেতু গতিকে সেয়া কৃষ্ণৰ সখী আৰু এইফালে আমাৰ গুৰুদেৱ যিয়ে গালি থাকে। আজি বৰ আখৰা আছে, আজি সেইকাৰণে মানুহ মানে বহুত হৈছে চাবলৈ, একেবাৰে ভাওনা নিচিনা হৈছে। ভয়ে ভয়ে বহি আছোঁ আৰু এটা চিন কৰি আৰু আছে কৰিবলৈ। এয়া পাছফালে দেখিছে আৰু এইফালে ৰুক্মবী আৰু ভীষ্ম আছে। আৰু এটা কথা, ২৭ তাৰিখে আছে আমাৰ যিটো ভাওনাখন, গতিকে সকলোকে নিমন্ত্ৰণ কৰিছোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে। সকলো আহিব চাবলৈ। আৰু এখন আমাৰ মহিলা ভাওনা হয়, ইয়াত পুৰুষ নাই, পুৰুষ চৰিত্ৰ আছে কিন্তু পুৰুষ নাই, দোষাৰখনহে মাত্ৰ, কিন্তু সকলোৱে মহিলাই অভিনয় কৰিছে। গতিকে চাবলৈ আহিব। নাজানো কি কৰোঁ, কিন্তু আশীৰ্বাদ কৰিব গ'লে যাতে আমাৰ ভাওনাখন ভাল হয়, সেয়াই। মই নলওঁ কিন্তু এয়া এইটো হৈছে মোৰ সখী তাইৰ সিহঁতৰ ঘৰৰ গদাম। আজি লৈ আহিছে, জৰাসন্ধক লাগিব, আৰু কাক লাগিব জানো, জৰাসন্ধকে লাগিব, জৰাসন্ধলৈহে আনিছিলে। ৰ'ব এতিয়া আপোনালোকক মই কি চলি আছে অলপ দেখাওঁ। মই কৰিম ৰুক্ম, তুমি নিশ্চিন্তে থাকা। এয়াই এনেদৰে চলি আছে আখৰা। আপোনালোকক দেখাই থাকিম বাৰু মাজে মাজে, আৰু কেইটামান চিন আছে যদি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। আৰু কালি দেখাইছিলোঁ, অলপ সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ ভিডিঅ'টো, সেই ভিডিঅ'টো এইটো ভিডিঅ'ৰ লগতে মই আৰু ভাওনাকেইটাখনো যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম।
সেয়াই আৰু চাই থাকক। বাজিলে ৰাতি আৰু আমাৰ আখৰা এইমাত্ৰ শেষ হৈছে 2টা বাজিলে বোলে আখৰা শেষ হৈছে এয়া হাতত স্ক্ৰিপ্ট লৈ আমি এতিয়া ঘৰলৈ যাওঁ কাপোৰ চাপোৰ মাৰি আজি আছিলে বৰ আখৰা দেখাইছিলে এয়া বৰমা আৰু মা দুইজনী শাহুৰ লগত বোৱাৰী চব ভাওনাত লাগি গলো এয়া ৰুক্মিণী এয়া জৰাখণ্ড আৰু এফালে ডাবল লোড কৰি কৰিছে ৰবি ভাত আৰু কৰিছে স্বয়ম্বৰৰ ৰজা এয়া ৰুক্মিণী নাপায় শাহু মা দুখ মই চিন্তু কৰি পেলাই মই কিবা লাগে শাহু মায়ে যি মোৰ পাতি দিব আপোনালোকক দেখাম বাৰু মই ভাওনাখন আজি দেখালো আপোনালোকক তেতিয়াহ'লে আজি আৰু কৰিবলৈ একো নাই 2টা বাজিলে ৰাতি আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু সকলোকে নিমন্ত্ৰণ জনালোঁ 27 তাৰিখে আহিব আমাৰ ৰুক্মিণী হৰণ ভাওনা চাবলৈ আৰু আশীৰ্বাদ কৰিব সকলোৱে যাতে আমি ভালদৰে ভাওনা ভাগি কৰিব পাৰোঁ তেতিয়াহ'লে আজিলৈ আহিছোঁ গুড নাইট